ঘৰৰ ভিতৰত যিমান গৰম ইয়াতে বহুত ঠাণ্ডা এই শীতকেও বেছি ঠাণ্ডা বাপ তো কিবা বোলে আৰফান নে আমফান নামৰ কিবা বোলে হেৰি আহিছিল গ'লো বাহিৰত আৰু কিবা বোলে আমপান নে আৰফান নামৰ কিবা ঘূৰ্ণী বতাহ আহিছিল সেইকাৰণে আজি গোটেই দিনটোৱে বৰষুণ আৰু বৰষুণত ঘৰত থাকি থাকি বৰ হৈ গৈছোঁ সেইকাৰণে বাহিৰত অকণমান আহিছোঁ মানে আপোনালোকক আজি বস্তি আৰু পথাৰ দেখাবলৈ আহিছোঁ পথাৰ মানে আমাৰ ঘৰটো কেনেকুৱা সেয়া দেখাবলৈ আহিছোঁ চ' পিছফালে যাই আছোঁ ঘৰত থাকি আমনি লাগি গৈছে চ' এইটো হৈছে আমাৰ পুখুৰী পূৰা পানী বৰষুণ আৰু বৰষুণৰ মাজে মাজে আমি যাই আছোঁ আৰু পথাৰৰ পৰা আমি এটা চিনেমেটিক শ্বট ল'ব পাৰোঁ পুখুৰী আৰু ইফালে আমি যাম আহি পালোঁ আৰু অলপমান আছে এয়া হৈছে আমাৰ পথাৰ আৰু এতিয়া পানীৰ কাৰণে চব পথাৰ গোটেই বোকা হৈ গৈছে পথাৰ এয়া চব বলক পথাৰত যাওঁ দৰ্জাখন বন্ধ কৰি দিওঁ ঘৰৰ ভিতৰত যিমান গৰম ইয়াতে বহুত ঠাণ্ডা এই শীতকেও বেছি ঠাণ্ডা বাপ এই হৈছে আমপানৰ বতাহ পুৰা একদম কি হাৱা আপোনালোকে চাব পাৰে আৰু বলক বৰষুণ ব্লগ ৰেইনী ব্লগ থামনেল ৰাখিম আৰু আমি মানে সেইটো জেগা দেখা পাইছেনে এইটো জেগাত আমি সদায় বহোঁ আৰু তাতে এনেই ইউটিউব ভিডিঅ' কেতিয়াবা ইউটিউব ভিডিঅ' বা এনেই যাওঁ তাতে বহোঁ আৰু এতিয়া চাওক না কি হৈছে বা ছাতি আমি কণ্ট্ৰল কৰিব পৰা নাই টানি লৈ যাই আছে ছাতি এয়া পুৰা পানী অলপমান পিছত বানপানী হ'বই বলা বেয়া ঠাণ্ডা বৰষুণ আমাৰ কেমেৰা উঠা নাই কিজানি বৰষুণটো কিন্তু ইয়াতে বহুত তামাম বৰষুণ দি আছে আমি মেইন স্পট আহি পালোঁ আৰু অলপমান বাকী ঐ চাব পুৰা স্পীডত ধৰা ব'লা আৰু স্পটত অহাৰ পিছত ইমান বতাহ নাপাওঁ আৰু এইটো হৈছে স্পট ইয়াতে কালি মই জেব্ৰনিক স্পীকাৰৰ আনবক্সিং আপোনাক ডিছক্ৰিপশ্যনত দি দিম বা আই বটন পাই যাব সেইটো ভিডিঅ' আৰু আহি পালোঁ আমি আৰু মোৰ চুলি গোটেই বেয়া হৈ গৈছে ছাতি লৈ আছোঁ ইফালে গোটেই পানী ঠাণ্ডা ইয়াতেও বতাহ পুৰা মই নাজানো তথাপিতো পথাৰৰ মাজৰ পৰা এটা চিনেমেটিক শ্বট চাই লওঁ মানে হঠাৎ আহি থাকোঁতে জোক এডাল দেখা পালোঁ বহুত মজা বস্তু আৰু চাই লওক
আহিব লগা হ'ল কাৰণ তাতে বহুত মানে তামামতকৈও তামাম বতাহ একদম বহুত বতাহ চাই ল'ব পাৰে এইফালে এইটো চাইডে বতাহ তামাম সেইকাৰণে আমি ইয়াতে আহিলোঁ আৰু ইয়াতে আপোনালোকক কওঁ চিনেমেটিক শ্বটটো ইমান ভাল নহ'ব পাৰে কাৰণ এনেই বনোৱা হয় আৰু কি ক'ম চ' ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব ৰেইনী ব্লগ মজা